Hello everyone, Namaskar. Welcome to our channel One But All. Please subscribe, like and share. Thank you. Hello everyone. So এইটো ভিডিঅ'ত আমি চাম যে এতিয়ালৈকে আমি পাইথনত যোনখিনি টপিকছ পঢ়িলোঁ সেই টপিকছখিনি আমি পাইথনত যেতিয়া 2D গেম এটা বনাওঁ তাত ক'ত কেনেকৈ ব্যৱহাৰ হৈ আছে। ফাৰ্ষ্ট অফ অল এটা কথা কওঁ, পাইথনত আমি ডাইৰেক্টলি গেম বনাব নোৱাৰোঁ। তাৰ কাৰণে আমি এটা মডিউল ইউজ কৰোঁ, মডিউলটো হ'ল পাই গেম। এতিয়া মডিউল কি হয়, মডিউল কেনেকৈ ইনষ্টল কৰে আমি সেইবিলাক পিছত চাই যাম। ফাৰ্ষ্ট মই গেমটো দেখাওঁ, গেমটো ৰান কৰোঁ। ফাৰ্ষ্ট এইটো হ'ল গেমটো মাৰিছে, এইটো হ'ল এনিমি আৰু এইটো হ'ল মই। চ' তাক মাৰিলোঁ। ফাৰ্ষ্ট এটা কথা কওঁ, এই যোনটো গেম হয়, গেমটো মই ডেভেলপ কৰা নাই, ডেভেলপ কৰিছে টেক উইথ টিমে। ইয়াত জাষ্ট মই কিছুমান চেঞ্জেছ কৰিছোঁ। ফাৰ্ষ্ট আমি কি পঢ়িছিলোঁ, আমি ভেৰিয়েবলছ পঢ়িছিলোঁ। এতিয়া নট অনলি গেম, আমি যি এপ্লিকেশ্যন বনাওঁ বা তেনেকুৱা ধৰণৰ বস্তু বনাওঁ, আমাক ভেৰিয়েবলৰ প্ৰয়োজন হ'বই। ছেকেণ্ড ডেটা টাইপছ। ইয়াত তোমালোকে চাব পাৰা যে ইট, জাম্প, লেফ্ট, ৰাইট এইবিলাক কি ডেটা টাইপ হয়, এইকেইটা হয় বুলিয়ান। আৰু যোনটো প্লেয়াৰ হেল্থ হয় আৰু যেনেকৈ জাম্প কাউণ্ট হয়, এইকেইটা কি হয়, এইকেইটা হ'ল ইণ্টিজাৰ। যোনটো যেনেকৈ লাগে আমি সেইটো তেনেকৈ ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত বহুতখিনি বস্তু নতুন দেখিব পাৰা, বিকজ আমি জাষ্ট কৰ্চটো এতিয়া ষ্টাৰ্ট কৰিছোঁহে। আৰু আমি যেনেকৈ এতিয়া চাই যাম আৰু কৰ্চখিনি, তেতিয়া আমি এইখিনি গোটেইখিনি বুজি গৈ থাকিম আৰু তেতিয়া মই তোমালোকক আৰু ভালকৈ দেখাম আৰু সেইখিনি বস্তু ইয়াত ক'ত ব্যৱহাৰ হৈ আছে। এতিয়া নেক্সট আহোঁ অপাৰেটৰ্ছ। অপাৰেটৰ্ছখিনি ইয়াত চোৱা, আমি যেতিয়া প্লেয়াৰটো ৱাক হৈছে, ৱাক হওঁতে আমি তাৰ ইমেজেছখিনি ফ্ৰেম বাই ফ্ৰেম দেখাইছোঁ। ইয়াত এটা লজিক ইউজ কৰা হৈছে, যোনটো লজিক ইমপ্লিমেণ্ট কৰিবৰ কাৰণে অপাৰেটৰ্ছ ইউজ কৰা হৈছে। নেক্সট আমি চাওঁ যে যোনটো আমি চাইছিলোঁ টাইপ কাষ্টিং। চ' আমি যেতিয়া এনিমিটোক মাৰিছিলোঁ তেতিয়া আমাৰ এটা স্ক'ৰ কাউণ্ট হৈছিলে। সেই স্ক'ৰ কাউণ্টটো আমি স্ক্ৰীণখনত যেতিয়া ডিছপ্লে কৰিব লাগে, আমি ডাইৰেক্টলি এই ফাংচনটোত ডিছপ্লে কৰিব নোৱাৰোঁ, বিকজ সেইটো ইণ্টিজাৰ ডেটা টাইপ আছিলে। তাৰ কাৰণে আমি সেইটো স্ক'ৰটো ষ্ট্ৰিঙলৈ কনভাৰ্ট কৰিছোঁ। যদি নকৰোঁ এইটো এৰৰ আহিব। তাৰপিছত আমি লাষ্ট যোনটো টপিক চাইছিলোঁ, লাষ্ট টপিকত চাইছিলোঁ বুলেটছ। বুলেটছখিনি লিষ্ট হিচাপে আছে আৰু কেনেকৈ এইটো কাম কৰি আছে সেইটো আমি পিছত চাম, বিকজ ইয়াত আৰু নতুন নতুন টপিক সোমাই আছে। এইটো ভিডিঅ'ত ইমানখিনিয়ে। আৰু এটা কথা কওঁ, তোমালোকে যেতিয়া গেম খেলা তেতিয়া এটা কথা চাগে ভাবিছানে নাজানো, বাট মই কৈছোঁ, যেতিয়া মই এনিমিটোক মাৰিলোঁ সি কেনেকৈ মৰিলে, বা সি যেতিয়া মোক পাঞ্চ মাৰিছিলে মোৰ হেল্থটো কেনেকৈ কমিছিলে, বা আমি যেতিয়া গেম খেলোঁ আমি যেতিয়া ডিফাৰেণ্ট ৱেপন ইউজ কৰোঁ, ডিফাৰেণ্ট ৱেপনৰ যেনেকৈ ডেমেজটো বেলেগ বেলেগ হয়। যেনেকৈ ৰিভলভাৰ দি যদি মই মাৰোঁ তাক, সি বা দুটা গুলিত মৰিছে, বা শ্বৰ্টগান দি যদি মই তাক মাৰোঁ সি এটা গুলিতে মৰি গ'ল। তো সেইটো বস্তু হয় কেনেকৈ, আমি যেনেকৈ কৰ্চটো যেতিয়া চাই যাম সেই গোটেইখিনি বস্তু আমি ইয়াতে আছে, বাট এতিয়ালৈকে আমি সেইখিনি টপিকছ পোৱা নাই। চ' সেই বস্তুটো মই এতিয়া নেদেখাওঁ। নেক্সট আমি যেতিয়া টপিকখিনি পঢ়ি যাম তেতিয়া মই ইয়াত সেই গোটেইখিনি বস্তু দেখুৱাম। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।